Hey guys, welcome to my channel. So guys, মই আছো এতিয়া বৰতলা স্কুলত, গোপীনাথ বৰতলা স্কুল আৰু ইয়াতে আমাৰ ডিম্পুদা আহিছে। তো গাইজ ডিম্পুদাকে চাবলৈ আহিছোঁ। তো গাইজ ব্লগ আৰু ডিম্পুদা চাই আহোঁ। মই মোৰ KTM-টো লৈ গৈ আছোঁ আৰু এই কাষতে আছে আমাৰ গোপীনাথ বৰতলা স্কুল। তো আমি পামেই এতিয়া। সো আমি ফাইনালি গোপীনাথ বৰতলা স্কুল পালোঁ। এইটো চাওক গোপীনাথ বৰতলা স্মাৰক। তো আমি গেটৰ মাজত সোমাই আছোঁ গাইজ। তো আমি গেটৰ মাজত সোমাই আছোঁ আৰু ক'ত আছে আমাৰ ডিম্পুদা, ক'ত আছে এইখন ছাইডত আছে নেকি? এই তাতে এই ভিৰৰ মাজত আছে আমাৰ ডিম্পুদা। ৰ'ব আপোনালোকক মই ভালদৰে দেখাই আছোঁ। বাপা যি ভিৰ, এইখন চাওক এই তাতে আছে আমাৰ ডিম্পুদা। মই 2 ঘণ্টা আছো। মই ভিডিঅ' এটা বনাম, এইবিলাক কুৱেশ্যন লৈ পিনে মজা হ'ব। লগতে এতিয়া সন্দেহ কম চিটিৰ কাৰণে ইমান বেছি মনত দিয়াৰ কাৰণে ধন্যবাদ। কিন্তু কেতিয়াবা মানে বহুত আছে ৰকিবুল, সকলো ৰকিবুলে উঠিছে। ডিম্পুদা, আপোনাৰ HS LC আৰু HS-ৰ পাৰ্চেণ্টেজ কিমান আছিল? মই মেট্ৰিকত 2nd ডিভিজন পাইছিলোঁ আৰু হাই ছেকেণ্ডাৰীত কিবাকে ফাৰ্ষ্ট, একো লেটাৰ চেটাৰ নাই, কিবাকে টানি মুনি ফাৰ্ষ্ট। তাৰপিছত আৰু এটা মাজৰ পৰা ক'বাৰ পৰা উঠাই লওঁ। 7 টকা ফুৰিবলৈ ইউটিউবাৰ আছে, বনাই পিনে গ্ৰ' কৰিব লাগে। আপোনালোকে ভাল ভিডিঅ' দিয়ক, কণ্টেণ্টৰ ওপৰত ফ'কাছ কৰক। তো গাইজ ইয়াতে ডিম্পুদাৰ লগত এটা চেল্ফি উঠিব নোৱাৰোঁ কাৰণ যি ভিৰ চাই আছোঁ মই। তো বোলক আমি ডিম্পুদাৰ গাড়ীখন চাই আহোঁ। এইখন হ'ল ডিম্পুদাৰ গাড়ী, চাওক ভালদৰে চাওক গাইজ। বাবা কি গাড়ী, আৰু বহুতে ফটো উঠি আছে গাইজ ডিম্পুদাৰ গাড়ীৰ লগত। এইখন চাওক ডিম্পুদাৰ গাড়ী। আৰু আপুনি যদি মোৰ চেনেল নতুন তো ছাবস্ক্ৰাইব কৰি লওক সোনকালে।